নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ সকলোৰে ভাল। আপোনালোকৰ দোৱা কৃপাত মই ভালে আছোঁ। আৰু যিহেতু এডমিশ্যনৰ বতৰ, তো ডিগ্ৰী BA BCom BBA এডমিশ্যন আমাৰ BHC কলেজত মানে অনলাইন চলি আছে। যিসকলে BHCত এডমিশ্যন ল'ব বুলি ভাবি আছে, তো এইটো ভিডিঅ' আপোনাৰ কাৰণে। ডিগ্ৰীত মানে সামাৰ্থ ৱেবছাইটত অনলাইন কৰিব দিছে। তো দাদা আছে, তো দাদাই কৈ দিছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মানে আমাৰ BH কলেজত এডমিশ্যন প্ৰচেছটো চলি আছে, যিটো আমাৰ গভৰ্ণমেণ্টৰ পৰা এটা সামাৰ্থ পৰ্টেল আছে। সামাৰ্থ পৰ্টেলত এতিয়া যিখিনি মানে 24ত HS মানে পাছ হৈছিল, HS পাছ হোৱাৰ পিছত এবাৰ যোনে যোনে BH কলেজত এডমিশ্যন ল'ব খোজে, এতিয়া হ'ল মানে BH কলেজত এডমিশ্যন লোৱা প্ৰচেছটো হ'ল। এতিয়া আমাৰ গভৰ্ণমেণ্টৰ পৰা এটা সামাৰ্থ পৰ্টেল আছে। সামাৰ্থ পৰ্টেলত ফাৰ্ষ্ট অফ অল মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, সামাৰ্থ পৰ্টেলত এপ্লাই কৰিব লাগে। তাৰপিছত আমাৰ প্ৰচেছটো পিছত হ'ব। এতিয়া মানে বৰ্তমান সামাৰ্থ পৰ্টেলত অনলাইন চিষ্টেমটো বা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো এতিয়া হৈ আছে। আৰু আপোনালোকক মই পিছত জনাম যে ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত কি মানে ডকুমেণ্টছ লাগে, কি বস্তু লাগে, আপোনালোকক মই পিছত জনাই আছোঁ। এইখিনি আৰু সামাৰ্থত অনলাইন কৰিব হ'লে আপোনালোকক প্ৰথমতে লাগিব ইউনিক আইডিটো। ইউনিক আইডিটো নহ'লে মানে সামাৰ্থ ৱেবছাইটত আপোনালোকে অনলাইন কৰিব নোৱাৰিব। আৰু তাৰপিছত লাগিব আপোনাৰ ইমেইল, পাছৱাৰ্ডটো লাগিব আৰু ফোন নাম্বাৰটো লাগিব। আৰু নেক্সট ষ্টেপ আমাৰ BH পৰ্টেলত অনলাইন কৰিব লাগিব। তো এইবিলাক আপোনালোকে নেক্সট ভিডিঅ'ত জনাম। তো এইপিনে আছে যেহেতু আমাৰ কিছুমানে ভাবিব পাৰে মই হোষ্টেলত থাকিম, তো হোষ্টেলৰ ছিনিয়ৰ আছে, তো সম্পূৰ্ণ জনাই দিব। তো হোষ্টেলত প্ৰথমতে কি কৰিব লাগে? হোষ্টেলত আহিবলৈ হ'লে যদি কোনোবাই বিচাৰে যে হোষ্টেলত আহিম বুলি, তেনেহ'লে আপোনাৰ আগতে কলেজত এডমিশ্যন হ'ব লাগিব। এডমিশ্যন হোৱাৰ পিছত আমি এটা কলেজৰ পৰা লিংক এটা মানে ৱেবছাইট এটা খুলি দিব, তাতে হোষ্টেলৰ কাৰণে এপ্লাই কৰিব পাৰিব। হোষ্টেলৰ কাৰণে এপ্লাই কৰিলে তাৰপিছত মেৰিট এটা ওলাব। মেৰিট হিচাপে আমি মানে হোষ্টেলত ষ্টুডেণ্টকেইটা এডমিশ্যন দিম, গাৰ্লছ আৰু বইজ হোষ্টেল বোথ। তো প্ৰথমতে মানে এটা ৱেবছাইট ওলাব আমাৰ হোষ্টেলত, তো তাতে অনলাইন কৰিব লাগিব। প্ৰথমতে BH কলেজত মানে মেৰিটত নাম থাকিব লাগিব। মেৰিটত নাম থাকিব প্লাছ এডমিশ্যনটো হ'ব লাগিব। তো তাৰপিছত পইচা কিমান লাগে, প্ৰথমতে কিমান দিব লাগে? এডমিশ্যন হিচাপত আপোনাৰ চেঞ্জ হৈ থাকে। একচুৱেলি আপুনি 8,000 কিবাকৈ এডমিশ্যন ফিছত লাগে। আৰু গোটেই বছৰৰ কাৰণে নেকি? গোটেই বছৰৰ কাৰণে। আৰু খোৱা লোৱাৰ কাৰণে খোৱা লোৱাৰ কাৰণে আপোনাৰ 700 টকা পাৰ মেচ ডিউজ হিচাপে 15 দিনৰ মেচ হয় আমাৰ। 15 দিনত 700 টকাকৈ লাগে। মানে 15 দিনে মানে টাৰ্ম হয়, তো তাতে 700 টকাকৈ লাগে। তো মাহত মোটামুটি 14 টকা বা 15 টকা লাগে। 14 টকা। আপোনালোকে শুনাই পেলাই। আৰু কিবা প্ৰব্লেম থাকিলে আপোনালোকে জনাব, আপোনালোকক সম্পূৰ্ণ জনাই দিম। আৰু কিবা প্ৰব্লেম থাকিলে আমাক জনাব। আৰু ইয়াৰ পিছত কলেজ পৰ্টেলতো অনলাইন কৰিব লাগিব। তো এতিয়ালৈকে একো দিয়া নাই সামাৰ্থ ৱেবছাইটত, যিহেতু অনলাইন কৰিব দি আছে, তো আপোনালোকে সেইটো কৰিব। আৰু কিবা প্ৰব্লেম থাকিলে আমাক জনাব, আপোনালোকক হেল্প কৰি দিম। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে? ভিডিঅ'টো ভালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ।